নমস্কাৰ মোৰ নাম হয় কাবেশ্ৰী মোহন আৰু মই এজনী ফিটনেছ কোচ আজি আৰু এটা ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি কথা পাতিম মমোজৰ কথা মমোজ মোৰ ফেভৰেট হয় আৰু আজি আমি কথা পাতিম সদায় মমোজ খালে আমি ৱেট লছ কৰিব পাৰিম নাই য়েছ ইয়াৰ আনচাৰ হয় য়েছ আমি মমো যদি সদায় খাওঁ তেতিয়া আমি ৱেট লছ কৰিব পাৰিম কেনেকৈ মই আগতেও কৈছোঁ আমি যদি বেছি কেলৰিজ বাৰ্ণ কৰোঁ নিজৰ খোৱাতকৈ তেতিয়া আমি ৱেট লছ কৰিমেই আৰু তাত যদি আমি এতিয়া ম'ম' সদায় খাইছোঁ কিন্তু আমাৰ কেলৰিজ বেছি বাৰ্ণ হৈছে আমাৰ খোৱাতকৈ তেতিয়া আমি লুজ কৰিমেই কিন্তু এইটো হেল্ডি হয় জানো বহুত দীঘলীয়া আমাৰ ফিটনেছ জাৰ্ণি অকল এদিন আৰু দুদিনৰ কথা নহয় এইটো এটা দীঘলীয়া জাৰ্ণি হয় লাইফ টাইম জাৰ্ণি হয় চ' আমি যদি সদায় খাওঁ তেতিয়া আমি মমোজত বহুত হাই কণ্টেণ্ট ছ'ডিয়াম থাকে তাৰপিছত আপোনালোকে যদি বাহিৰৰ পৰা খাইছে নহ'লে তাত প্ৰটিনছটো বহুত কম থাকে আৰু কাৰ্বছ থাকে আৰু ফেটছ যেতিয়া আমি ফ্ৰাই কৰোঁ তেলত বহুত বেছি তেলত তেতিয়া তাত বহুত বেয়া ফেটছ থাকে আৰু বহুত কেলৰি ডেন্স হৈ যায় মানে বহুত কেলৰি বেছি হৈ যায় চ' এইটো আমি যদি সদায় খাওঁ আৰু ইয়াত বেছি হেল্ডি ইমান তেনেকুৱা একো ফাইবাৰ কণ্টেণ্ট ইয়া হেল্ডি নিউট্ৰিয়েণ্টছ নাই চ' সেইটো কাৰণে আমি মমোজ সদায় খাব নালাগে কেতিয়াবা আপোনালোকৰ এসপ্তাহত বোলে এবাৰ আপোনালোকৰ খাব মন গৈছে যে আপোনালোকে খাব পাৰে আৰু হেল্ডি বনাবলৈ কাৰণে মই যেনেকৈ ইয়াত এনেকুৱা গাজৰ পিঁয়াজ এইবোৰ মিলাই লৈছোঁ আৰু এইটো মই আনিছোঁ ম'ম' বুলি এটা আছে তাত মানে এনেকৈ অনলাইন পায় এনেকুৱা ম'ম' কি বুলি কয় ফ্ৰিজ ম'ম' সেইটো আনি পিনি মই অলপমান তেলত একদম অলপমান মিঠাতেলত মই ফ্ৰাই কৰি তাত এইবোৰ চব গাজৰ চাজৰ চব পিঁয়াজ সেইবোৰ মিক্স কৰি অলপমান হেল্ডি বনাইছোঁ চ' তেনেকৈ আপোনালোকে বনাব পাৰে তেনেকৈ হেল্ডি বনাব পাৰে আৰু আপোনালোকে যদি বাহিৰতো খাইছে আপোনালোকে বাহিৰলৈ খাবলৈ গৈছে খাব পাৰে কিন্তু সদায় নাখাব কেতিয়াবা খালে বেয়া নহয় কিন্তু আপোনালোকে খাব পাৰে চ' সেইটো আছিলে এইটো ভিডিঅ'ত মই হোপ কৰিছোঁ আপোনালোকে ভিডিঅ'টো নলেজেবল পালে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ